Welcome back to our YouTube channel Abdul Farooq Rongia. Oh guys, আজি মানে এনে বিহেৰি বেলেগ vlog নাই নে এনে ফুৰবে যাম মানে YouTube টকা কেইটামান খুমেছি তাকে উলাবা যাম কেইটামান নহয় ৰব বহু সুকিছি উলাবা যাম কাৰণ কালি হেৰি কালি নহয় কালি বুজি পাইছি তো গাইস বুজি পাইছি না বুজি পাইছি তো কালি মানে কি পিকনিক এটা যাম আপাৰ আসাম ক'ত যাম নেক্সট vlog তো গমে পাবো হেগানে হনা ইতিয়া নকা আৰু নেকি সাসপেন্স দে ইতিয়া ডাইৰেক্ট এটিএম লগ পাইছো যাই কাৰণে ৰাস্তা স্টাৰ ভিডিও সিজু নক লাগিব কবি হয় আমাৰ পেট লাগছ হয়তো খেলা চেলা খেলে গোটাই আজি আমাৰ ইউটিউবৰ টকা উলাবা আছো চাবি না গৰি টকা উলাইছে হয় চাও ইউটিউবৰ টকা উলাইছে ইউটিউবৰ কামিনি জিদা গাইস হে মুনা লৈছো মুনা টকা লমা ওলই পইচা দিয়ে হেংকে কলি নলে কিবা মারবে লাগবো তে পইচা দি কিবা মার আৰু গাইস আকই নাই দেখছিনে কি যে এটা কিবেলে কার্ড রিড ফেলার আকবার দিবে রাহে টিপিছুন কিবা কানি দি টিপি দি দিগুৰ আজি হছিল কি পাস ইউটিউবৰ ইনকাম উলম না এই দেখো নাই দিবা কমে ছেড়া দেশুন কি বেটা হব দেশুন ইবে আইলে এবু নাইলি নাইলি ইতেন আমাৰ নটা আছিল হসি ও ছিল ইতেন গাইস মানুটা আছিল আইগৰ তাক বলে 200 টকা লাগে উলবা আছে হি হেৰি খাবাক লাগি নাছি ও সিক্রেট খাবা না তাকলে সিক্রেট খাবা তাক 200 টাকা লাগে এত উলবা আছে কি হবো নো গাইস উলেছি না বড় উলা না এবার উলাম র তো মাসু এবার কবে কি আছিল গাইস ইবা হবো হচ্ছে দে গাইস ওই মুনা পাত মুনা নি আসি সিএস গাইস আই বুনি আজি আজি ও ফেলে দিও হচ্ছে দে গাইস উলানো দেখা মান লৈছো কৈ দিয়ে 25000 না 25000 লৈছো আটা ভিডিওত আমি 25000 টকা পাও হয়না পাও আৰু মোনা আনছো দেখা নাই আৰু এখানে মোনা লৈছো দে গাইস আই দু দে আৰু অকমান দোকানৰ কি নিবি আছে দোকানৰ মাল নিবি লাগা আছে অলপমান তাকে লৈ যাও আৰু বহুত দিন ভিডিও দিয়া নাছিলো গাইস গৈ আছে না পৰো নেকি আৰু 1 জানুৱাৰীতে মোৰ এবাৰ বেমাৰ দে আৰু খানা চানা খাও না দে এবাৰ মানে আৰু বেমাৰ মেডিকেলত থাকিল কেইদিন 3 দিন থাকিছি গাইস মেডিকেলত এক নহয় গাইস কোটিত চেলাইন মেছি এই হানো মাল চাল লৈ দিলো তাৰপিছত লৈ পেলাই এতিয়া আটা কথা গম পালো 10 টাকা চিগৰ দাম হৈছে 15 টকা ইউ হাই ভাল লাগবো আমেজ পাম আৰু গোল ব্লেকৰ দাম হৈছে 12 টাকা এটা 12 টাকাকে বেচলিও 5 টাকা লাভ হলব 15 টাকাই লগাম বছৰ তাৰপিছত হ'ব আৰু কথা নাই কালি আমি যাম ক'ত যাম এটা আমি যাম কালি আপ্লিক্স আছা এনেকে গম হৈ দেও এইবিলাক ক'ব লাগিব এতিয়া নকা আমি ক'ত যাম কিন্তু এই ব্লগটো নেক্সট ব্লগটো দেখাব ডাইৰেক্ট আপাৰ আসাম পাগলা উঠি যাম দে গাইস আহান লছো তাতে যাম একদম খালি জিৰি যাম বাইক কেনা হবে আৰু মই নানে ব্লগ করবে বনবা হচ্ছিল ভিডিও কিন্তু বনবা নললো তাৰ মানে বেমাৰ লাগছি মোৰ নতুন বছৰতে এবাৰ বেমাৰৰ পৰা আৰম্ভণি হৈছে আৰু কি হয় আৰু গম নাপাওঁ 21টো আৰু জহৰা হৈ পেলাই গেলেই চনটো মোৰ 21টো মোৰ যি নহবা লাগা কামগিলাখানো 21 হৈছে আৰু গাইছে না হাগা আছিল নাই মোৰ এগলা হসি লম্পে উঠে নাই দাউৰে নহয় লম্পে উঠে গেছি গাইছ ই এর কথা নুনবো গাইছ তাৰপিছত কি হ'ল এতিয়া 21টো মোৰ জহৰা হৈ গেল
এতিয়া 22টো এতিয়া ভাবছোঁ এটা নতুনকৈ কিবা পঠাইছতে কিবা এটা জকল লোৱা বাৰু দে কিবা এটা ভাবি তাৰ দাঢ়ি বক্সি বুঢ়ো হৈছে সি আপি পতাও বাৰী কত আপি ভিডিঅ' মোৰ কাৰণে কত ইনষ্টাগ্ৰামত ফলো আছা মোক মাজে মাজে খালি হাই দিলি বাই বুলি দে চলি হাই বুলি দিলি বাই বুলি দি কি কৰিম মই মোৰ উপায় নাই আৰু মোৰ ক'ব লগা একো নাই এই মামাহঁতৰ গাড়ী দেখিলে ভয় লাগে কি কৰিব আপোনাৰ লাইচেন্স নাই 5000 আৰু গাইছ আমাৰ যদি এখনত ধৰে এখনো ডাইৰেক্ট থৈ দিম থৈ কাৰণে খোজকাঢ়ি পেলাই খোজকাঢ়ি কি ক'ব দিছা চব আছে কিন্তু এনচুৰ ফেইল কি ফেইল এনচুৰ এনচুৰ তাৰমানে আগত পঢ়লি জুনি মৰাতে ইয়াৰ পইচা নাপাব আশা কৰিলে আপোনাৰ এখন গাড়ী পাইছে পইচা হ'ব এনচুৰ পাই নাপায় এনেকৈ চলি আছোঁ ক'ব লগা নাই এনচুৰখন বনালে এবাৰ পইচা পাব দিয়া কামত যাম আজি দেখিছে না আজি 25000 মান ওলাইছোঁ ইউটিউবত টকা এনেকৈ সোমাই থাকলি এনেকৈ দেখুৱাই আমাৰ কাম নকৰিলেও হ'ব কথা নাই আৰু এনেকৈ ছাপোৰ্ট কৰি যাওক এবাৰ 25000 সোমাইছি এবাৰ 50000 কৰি দিয়ক 50000 কৰি দিয়ক আৰু আপোনালোকে যি কৰে কৰি থাকিব মই আৰু আপোনালোকৰ লগতে থাকিম আপি চাইছি চকুগিলা কোম্বা আপি চাইছি হেৰি এই আমাৰ এই দাম্পাৰগিলা নহয় ভৰি লাগে কিবা আমাৰ দাদাৰ দাম্পাৰে হাত এতিয়া মই বেলেগ কথা একো নকওঁ হেপ্পী নিউ ইয়াৰ তাৰে পাছত নতুন বছৰ চবৰে আশা কৰা ধৰণে ভালেই গেছি হয়তো কাৰোবাৰ অলপ বয়া গেছি মোৰ দৰে কথা নাই এডজাষ্ট কৰি ল'লি হ'ল বাকী বছৰটো যি ফাৰ্ষ্ট দিনাখনে বয়া আহিলে বছৰটো বয়া হ'ব সেইটো কথা নহয় আৰু গাইজ মানুহৰ মনটো বদলা নাই মন বদলা নাই কেলেণ্ডাৰখন চেঞ্জ হৈছে কথা নাই যেনে মানুহ ইয়াক যেনে দেখিছিলে তাকে হানে দেখিছা মোক যেনে দেখিছিলে হানে দেখিছা নম্বৰ ঠগো আছোঁ অলপমান দেখিছোঁ কিবা ভুল বুলিছোঁ আৰু এই বাইকত আকৌ নাই এইগিলাখান চব চলি থাকিব বছৰ আহিব যাব আপোনালোক আমি যেনেকৈ আছোঁ আমি সেনেকৈ থাকিম সদায় আপোনালোকৰ লগত আশা কৰোঁ আৰু আপোনালোকে আৰু ছাপোৰ্ট কৰি যাব আগকলৈকে ভিডিঅ' চিডিঅ' দিব পাৰ না তাতে বয়া চয়া নাপাবি ইমান আৰু বেয়া পাইলোঁ বেয়া লাগি দিছোঁ আমাৰো ইয়াতে মুগুৰা আগত দি ইয়াতে দি এনেকৈ দি তেতিয়া বেছি ভাল হ'ব দূৰত দিব লাগে অলপ ভাল লাগে নে আনজাম চলি কথা পাতি আছোঁ আৰু হেৰি আজি অলপ আয়োজন হ'ব আমাৰ আয়োজন মানে পইচা তোলা কালি কিবা এটা আছে নহয় সেইগিলাখানো দহাম লাগে আপোনালোক টেনশ্যন ল'ব নাই আজি অলপ মানে এনজয় আৰু নকওঁ দে মই কি বজাৰ কি তেল বেচিছে নে কি গাড়ী কালিৰ কাৰণে নেকি এইটো এটা আমাৰ গাঁৱৰ টেমা গাড়ী এই চাওঁ চব দে হেৰি কৰ এই চাওঁ কলি ন ইয়াতে গম পাইছে না তোৰ নামটো কেই নম্বৰ লিখিছ পইচা লাগে দিলোঁ পইচা দি পইচা দিয়ে এইগিলা চাবা নাংগে আৰু এইগিলা কি তাবিজ লৈছে মায়ো কি লৈছি আপি ভাল বৰ তাবিজ লৈছে এইটো দেখি পেলাই আপি হেলমেটটো কৰিছে মানুহ চিন পাক দে আমি হেলমেট নিয়া আমি পুলিচৰ লগত আমি হেলা মানুহ আৰু ই ৰঙীয়া কটোত জেগাবাৰ কেচ চেচ লাগে গাইজ কণ্টেক্ট কৰিব হ'ল পাকিজ নহয় লাগে আমাৰ কমেণ্ট কৰি দিলে হয় ইনষ্টাগ্ৰাম আইডিটো তলত আহি আছে লাগে আপোনাক এফিডেভিট ওলাব লাগে তাৰপাছত ইনকাম চাৰ্টিফিকেট লাগে আমি আপুনি পাৰে কাৰণে কৈছোঁ আপোনাক তো গাইছ এতিয়া আমাৰ এটা ঘটনা এটা আহি গ'ল হয়নে কি ঘটনা দোকানৰ পৰা মাল আনিছোঁ কি এৰি থৈছোঁ হৰলিক্স দুটা এৰি থৈছোঁ এতিয়া আৰু যাব লাগিল কি হ'ব বিৰিয়ানী খাব নেকি হা ওলো গাড়ী ওলো আছে কেমেৰাত দেখি আৰু যাওঁ দে ৰঙা এইটোটা হ'ল আমাৰ পিকনিকৰ লিডিয়াৰ কেমানৰ তলত হে হ'লে কেমেৰা দিন চাওক বাৰ চাবেই এইটো সভাপতি আমাৰ এইটোটা সভাপতি তেতিয়া আমি ৰঙিয়াৰ পৰা আহি পালোঁ আৰু চিখৰ টিখৰ লৈ আহিলোঁ হয় না চিখৰ আৰু লগৰ চলি এটাৰ পৰা নহয় ফকেটত কমলা এটাও খাইছোঁ ক'তে পঢ়া ৰ কি খাইছোঁ কমলা ফকেটতে তো এতিয়া খাব এবাৰ আমি এতিয়া আৰু মানে পিকনিকৰ পৰা কিবা যা যোগাৰ আছে তাকে কৰিম আৰু মানে পইচা তুলিব লাগিব নহয় পিকনিক খাব যোৱাৰ কথা আছে কথা
ৰাতিতে যাম দে গাইছ আজিৰ ভিডিঅ' শান্তিয়ে আছিল তো যদি ভিডিঅ'টো চাই ভাল পাইছি তেনেহ'লে লাইক শ্বেয়াৰ শান্তি কৰি দিব আৰু নে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ তো বহি আছে নাপাওঁ আৰু মানে কি দ্বিতীয় তিনিটা আৰু কণ্টিনিউ ভিডিঅ' পাই থাকিব নকৰা তাকেতো ছাবস্ক্ৰাইব নকৰা বঢ়িয়া লাগে এনেকৈ আৰু তাৰমানে লাডাখ নগত যাম আপাৰ আছাম যাম লাডাখ যাব আছিল লাডাখ নাযাওঁ এতিয়া ঠাণ্ডা হ'লে বন্ধ আছে যাম দেই 1 মিনিট কন্যা নাই হয়নে দে হ'ব দে সেই গাইছ ভিডিঅ'টো শেষ কৰি দিওঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি আমাৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব ছাবস্ক্ৰাইব দে হ'ব দে